আমাৰ 13-14-2021 চনত ভাণ্ডাৰা বঙাইগাঁৱত আমাৰ অধিৱেশনখন হৈছিল আৰু এই বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনক 2 বছৰীয়া কাৰ্যকাল দিছিল। আজি 14 তাৰিখ হৈ গ'ল, আজি অন্তিমটো আমাৰ দিন আছিল। সেই অহাকালিৰ পৰা আমাৰ কোনো অধিকাৰ নাথাকিব কেন্দ্ৰীয় সমিতিখনৰ। সেইকাৰণে আজি ভাবিছোঁ অন্তিমখন কাৰ্যনিৰ্বাহখন আমি মানস ৰাষ্ট্ৰীয় উদ্যানত কৰোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ অলপ বনভোজৰ নিচিনাও হ'ব। সেয়েহে আজি কৰিলোঁ আৰু আজি যিহেতু আমাৰ অধিৱেশন কৰা এতিয়া বৰ্তমান ৰাজনৈতিক বা সামাজিক আমাৰ এতিয়া পৰিৱেশ অসমত এতিয়া অধিৱেশন কৰা তেনেকুৱা এটা পৰিৱেশ আমি দেখা পোৱা নাই। ইমান কম সময়ৰ ভিতৰত বাৰিষাও আহি আছে, আমাৰ বিভিন্ন আমাৰ ধৰ্মীয় উৎসৱবোৰো আহি আছে। সেয়েহে এই সমিতিখনক আৰু 6 মাহৰ বাবে আজি এক্সটেনশ্যন দিয়া হৈছে আৰু ইয়াত আমি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমি লৈয়ে আছোঁ। ধাৰাবাহিক আন্দোলন চলি আছে, জনতাৰ প্ৰতিবাদ অসমৰ ইটো কোণৰ পৰা সিটো কোণলৈ চলি আছে আৰু যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে সংখ্যালঘু বিৰোধী নীতি লৈ কাৰণে সংখ্যালঘু জনগণক নিক্ষেপ কৰা এটা অপচেষ্টা আৰু পৰিকল্পনা ইতিমধ্যে তেওঁলোকে যুগুত কৰি ওলাইছে। তাৰ বিৰুদ্ধে আমছুৱে সংখ্যালঘু জনগণৰ হৈ কাৰণে সুৰক্ষা কৱচ হৈ কাৰণে যিখিনি কৰিব লাগে আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ প্ৰত্যেকজন মন্ত্ৰী আৰু তেওঁলোকৰ বিষয়ববীয়াসকলক যে অসমৰ পুৰুষীয় ঐক্যতা আপোনালোকে ভংগ কৰিবলৈ যিমানে চেষ্টা নকৰে আমি কিন্তু আমছুৱে কিন্তু সেইখিনি হ'বলৈ নিদিয়ে। আমছুৱে ইয়াত আমি মাৰ বান্ধি থিয় হ'ম আৰু লগতে এটা কথা কৈ দিছোঁ যে আপোনালোকে যদি সংখ্যালঘু জনগণক ঘৰৰ পৰা উচ্ছেদ কৰি ভাবিছে যে তেওঁলোকক দুৰ্বল কৰিবলৈ পাৰিব, আপোনালোকে যদি ভাবিছে সংখ্যালঘু জনগণক EWS স্কীমত কৰ্তন কৰি তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰিব পাৰিব, আপোনালোকে যদি ভাবিছে সাংবিধানিকভাৱে আপোনালোকে ডিলিমিটেশ্যনটো কৰিব গৈ সংখ্যালঘু জনগণক ৰাজনৈতিকভাৱে মাৰ্জিত কৰিবলৈ পাৰিব, তেতিয়াহ'লে এইটো আপোনালোকৰ ভুল কথা। সংখ্যালঘু জনগণই আপোনালোকৰ এনেধৰণৰ ষড়যন্ত্ৰক কিন্তু উফৰাই দিব আৰু সংখ্যালঘু জনগণে ইতিমধ্যে কৈ দিছে আপুনি এজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী হয়, আপুনি এনেধৰণৰ বক্তব্য প্ৰদান কৰাটো কিন্তু ভাল নেদেখি। আপুনি RSSৰ বক্তা নহয়, আপুনি বিজেপিৰ বক্তা নহয়। সেয়েহে 65-35 কৰাটো বন্ধ কৰক। যদি 35ক ইমানেই বেয়া লাগে, ইতিমধ্যে আমাৰ সভাপতিয়ে কৈছে যে আমাক ৱাল এখন গাঁঠি দি আমাক ইপাৰ কৰি দিয়ক আৰু আমি আৰু অলপ আগুৱাই কৈছোঁ যি হিচাপে ৱাল এখন গাঁঠি দি কাৰণে ঘেট ক্ৰিয়েট কৰা হৈছিল হিটলাৰৰ দিনত ইহুদীসকলৰ বাবে, এই 35%কো ঘেটত সুমিয়াই দিয়ক, ৱাল এখন গাঁঠি দিয়ক আৰু তাৰপিছত গেছ চেম্বাৰত সোমাই কাৰণে আমাক হত্যা কৰি দিয়ক যদি আপোনাক নালাগে। আৰু যদিহে ভাবে এই 35% এই আপোনালোকৰ মাজতে এজন ভোটাৰ হয় আৰু তেওঁলোকৰ সমান অধিকাৰ আছে যি সংবিধানে আমাক দিছে, তেতিয়াহ'লে সাম্প্ৰদায়িক কথা কৈ কাৰণে অসমৰ এই পুৰুষীয়া ঐক্যতা যাতে ভংগ নকৰে, নহ'লে কিন্তু আমছুৰ প্ৰতিবাদৰ সন্মুখীন হৈ থাকিব লাগিব। দেহত শেষ বিন্দু আমাৰ কিন্তু তেজ থকাৰ লকে আমি এই প্ৰতিবাদ কিন্তু লৈ যাম, একেবাৰে দিছপুৰৰ দুৱাৰ দলিলৈকে এই প্ৰতিবাদ লৈ যাম। ৰাজ্যত যিহেতু বাল্য বিবাহক লৈ চাওক, বাল্য বিবাহটো বন্ধ হ'ব লাগে। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰটো চকু মুদি আছিল, 2-4 দিন আগতহে চকু খুলিছে। আমছুৱে আজি 5 বছৰ 6 বছৰ আগৰ পৰা ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। আজি আমাৰ হিচাপ মতে 3,500 পৰা 4,000 বাল্য বিবাহ আমি বন্ধ কৰিছোঁ। আমি বিভিন্ন বাল্য বিবাহ বন্ধ কৰোঁতে হয়তো সেইখিনি সময়ত গাৰ্জেনবোৰে অলপ দুখ পাইছিল, আজি গম পাইছে যে আজি হয়তো অনুভৱ কৰিছে আমছুৱে ভুল কৰা নাছিল, শুদ্ধ কৰিছিল। আমি বাল্য বিবাহৰ বিৰোধী, কিন্তু চৰকাৰে বাল্য বিবাহ বন্ধ কৰিবলৈ যায় এটা পৰিয়াল ধ্বংস কৰিবলৈ নালাগে। কোনোবা আজি 6-7 বছৰ আগত বিবাহত বহিছিল, তেওঁলোকে এখন সংসাৰ কৰিছিল, আজি সেই মহিলাজনী বাল্য হৈ থকা নাই, তেওঁ এজন মহিলা হৈছে, কাৰোবাৰ মাতৃ হৈছে, সেই সংসাৰখন ভংগ কৰি দিয়াটো এতিয়া সেই সংসাৰখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাটো বা সেই সংসাৰখনৰ বিৰুদ্ধে এনেধৰণৰ কঠোৰ হোৱাটো আমি সমৰ্থন নকৰোঁ। কাৰণ সেই সংসাৰখনত কণ শিশুও আছে, তেওঁলোকৰ পিতৃ মৰমৰ পৰা বঞ্চিত কৰাটো ঠিক নহয়। অলপ কঠোৰতা লাগে, আইনগতভাৱে আৰু কঠোৰ হ'ব পাৰিলে হয়তো নটিচ ইছ্যু কৰি তেওঁলোকক কোৰ্টত প্ৰেৰণ কৰিব পাৰিলে হয়। কিন্তু আজি যোনসকল লোকক এতিয়া থানাত সোমাই দিয়া হৈছে, তেওঁলোকক কোনো ক্ৰাইম নকৰাকৈ, কোনো ক্ৰিমিনেল এক্ট তেনেকুৱা ধৰণৰ, তেওঁলোক কিন্তু ড্ৰেডেড ক্ৰিমিনেল নহয়, মাৰ্ডাৰাৰ নহয়, ৰেপিষ্ট নহয়, হয় কিবা এটা ভুল কৰিছিল চাগে, তাকো কিন্তু প্ৰমাণ হ'ব লাগিব। এই ক্ষেত্ৰত অলপমান সহনশীলতা আৰু অলপমান ধৈৰ্য কিন্তু আমাৰ চবৰে লাগিব আৰু ভৱিষ্যতত আমি বাল্য বিবাহ কি হিচাপে একেবাৰে ফ্ৰম দ্য ৰুট আমি নাইকিয়া কৰিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। কিন্তু প্ৰত্যেকটো বস্তু আমি দমন কৰি কাৰণে যদি ঠিক কৰিব পাৰোঁ তেতিয়াহ'লে অসুবিধা হয়। চাওক, আজি বহুতে এটা ক্ৰাইমৰ ক্ষেত্ৰত এটা কথা আছে, এটা হ'ল ডিটাৰেণ্ট থিয়ৰী, এটা হ'ল ৰিফৰ্মেটিভ থিয়ৰী। ডিটাৰেণ্ট থিয়ৰীৰ ক্ষেত্ৰত আজি বহুতক মাৰ্ডাৰ কৰিলে, ৰেপ কৰিলে তেওঁলোকক ফাঁচি দিয়া হয়, কিন্তু তথাপিতো মাৰ্ডাৰ ৰেপ হৈ আছে। কিন্তু ৰিফৰ্মেটিভ যোনখিনি কাম, যদি আমি ৰিফৰ্মৰ কথা চিন্তা কৰোঁ, আমি এইখিনি কথা আমি যদি প্ৰচাৰ কৰোঁ
গাঁৱে ভূঞে কাজী মৌলানা পূজাৰী চবকে, কাৰণ বাল্য বিবাহ আজি কোনো এটা জাতি জনগোষ্ঠীলৈকে সীমিত হৈ থকা নাই। সেই মাজুলীতো বাল্য বিবাহ দেখা গৈছে, ধেমাজিতো দেখা গৈছে, সেই বৰপেটা বঙাইগাঁৱতো দেখা গৈছে। তাৰমানে কোনো জাতি জনগোষ্ঠীৰ মাজত বাল্য বিবাহ হৈ থকা নাই। বাল্য বিবাহ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত আছে। এইখিনি কি হিচাপে নাইকিয়া কৰিব তাৰ বাবে আমি ভাবোঁ চৰকাৰৰ এটা গভীৰ দায়িত্ব হ'ব, তেওঁলোকে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো ব্যৱহাৰ কৰি কাৰণে জনগণৰ মাজত এটা সজাগতা কৰক, আৰু আমিও তাৰ কিন্তু সম্পূৰ্ণ সমৰ্থন কৰিম, আৰু ভৱিষ্যতলৈ যেনে বাল্য বিবাহ নহয় তাৰ বাবে কঠোৰ হওক। কিন্তু সেই 6 বছৰ 7 বছৰ 10 বছৰ আগৰ পুৰণা কেছবোৰ লৈ আনি কাৰণে, কাৰণ আজি যদি চাইল্ড মেৰেজ এক্ট হিচাপে যদি গোচৰ তেওঁলোকৰ ওপৰত ৰুজু হয়, তেতিয়া আইনগতভাৱে CRPC 468ৰ দ্বাৰা তেওঁলোকৰ বাৰ আছে। সেইকাৰণে পক্সো লগাই থকা হৈছে। পক্সোটো নাখাতেই বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে পক্সো লগোৱাৰ পাছত আমাৰে সতীৰ্থ এজনে এদিন পাছতে বেল দি দিলে ভুল হিচাপে। চ' এইবোৰ কথা অলপমান ধ্যান দি কাৰণে চৰকাৰে কাম কাজখিনি আগবঢ়াওক, কিন্তু বাল্য বিবাহৰ বিৰুদ্ধে আমচু আছে আৰু থাকিব। চাওক, আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল। আপোনালোকে জানে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতি, অসমৰ সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অন্যায় আৰু অত্যাচাৰ চলি আছে, এই সন্দৰ্ভত আগন্তুক দিনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ন্যায়ৰ কি কাৰ্যপন্থা থাকিব, সেই কাৰ্যপন্থা সম্পৰ্কে আমি আলোচনা কৰিলোঁ, আৰু শেহতীয়াভাৱে আমি যি জনতাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ, এই জনতাৰ কাৰ্যসূচী আমাৰ বাহাল থাকিব। তাৰপিছত আমি যদি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে বা আমাৰ ওপৰত যদি এই অন্যায়বিলাক চলাই থাকে, তেনেহ'লে দিছপুৰ চলো যাত্ৰা কাৰ্যসূচী ল'ম। আৰু আইনী দিশত আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আইনী দিশতো আমি যুঁজিবৰ কাৰণে, মহামান্য উচ্চতম ন্যায়ালয়ত যুঁজিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আমি দিছপুৰ দিল্লীত আমি আৰু মানে অলপ গণতান্ত্ৰিকভাৱে আৰু অধিক শক্তিশালীভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বিশেষকৈ নামনি, উজনি আৰু বৰাক এই তিনিওখন জিলাত আমি নাগৰিক অভিৱৰ্তন পাতি সংখ্যালঘুসকলৰ যি সমস্যা আছে আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলিছে, এই কথা বাৰ্তাবিলাক লৈ আমি 3খন অভিৱৰ্তন পাতিম। আৰু এই অভিৱৰ্তনৰ যিখিনি মাইনৰ্ছ হ'ব, এই মাইনৰ্ছখিনি লৈ আকৌ আমি এই সংখ্যালঘু জনগণৰ কাৰণে আমি যুঁজিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। গতিকে চৰকাৰক আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি এটা আহ্বান জনাইছোঁ, চৰকাৰে মানুহক মানুহ হিচাপে গণ্য কৰক, মানুহক মানুহ বুলি ভাবক। এইসকলো মানুহ, এইসকল কোনো জন্তু নহয়। গতিকে এইসকলৰ যিখিনি ন্যায্য প্ৰাপ্য ভাৰতীয় সংবিধানে দিছে, অন্য বস্ত্ৰৰ বাসস্থান, এইখিনি কাঢ়ি নিয়াৰ অধিকাৰ তেওঁলোকৰ নাই। গতিকে তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই আমচুৰ শক্তিশালী ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰণে সাজু থাকিবৰ কাৰণে আমি অসম চৰকাৰক স্পষ্টভাৱে সকীয়াইছোঁ। শেহতীয়াভাৱে এটা বিষয় চৰ্চাত আহিছে, এটা বিতৰ্ক যে আমচুৱে পৃথক ৰাজ্য কামনা কৰে নেকি? চাওক, আমি কৈছোঁ যে যোৱাকালি মই এটা টক শ্ব'ত মোক সুধিছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে এওঁলোকৰ ভোট নালাগে, এওঁলোকৰ উন্নয়ন নকৰোঁ, এওঁলোকৰ ওপৰেদি বলডুজাৰ চলাম, এওঁলোকৰ মাদ্ৰাছা ভাঙি দিম, এওঁলোকক অমুক কৰিম তমুক কৰিম, এনেকুৱা ধৰণৰ শব্দবোৰ দি যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু যি অন্যায় অত্যাচাৰ কৰি আছে, সেইকাৰণে যোৱাকালি মই কৈছোঁ যে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন ৰজা হৈ প্ৰজা নিদিয়ে, প্ৰজাক যদি জন্তুৰ দৰে কেৱল অত্যাচাৰ কৰে, প্ৰজাক যদি তেওঁৰ যিখিনি সা সুবিধা সংবিধান দিছে নিদিয়ে, তে এজন ৰজা হৈ যদি এইখিনি নিদিয়ে, তেনেহ'লে তেওঁলোকক ৱাল দি ছাইড কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে তেনেকৈ থাকিব। আজি আমি হাড়ে হিমজীয়া অসমীয়া, আজি অসমখনৰ কাৰণে কাম কৰিছোঁ, অসমখনৰ কাৰণে মৰিম, অসমখনতে জীয়াই থাকিম। তাৰ পিছতো যদি এজন মুখ্যমন্ত্ৰী হিচাপে একো নিদিম বুলি কয়, কেৱল বলডুজাৰ নীতি দিব, কেৱল তেওঁলোকৰ মাদ্ৰাছা ভাঙি দিব, তেওঁলোকৰ খোৱা খাদ্য কাঢ়ি ল'ব, এই ধৰণৰতো আৰু মানে হিটলাৰী শাসনতন্ত্ৰটো আৰু ভাৰতবৰ্ষত নাই। গতিকে হিটলাৰী এই স্বৈৰাতন্ত্ৰ আৰু ৰাজতন্ত্ৰ যি চলাই আছে, এই চলোৱাৰ পৰিৱৰ্তে যদি মানুহখিনিক যদি বেয়াই পায়, হয় গুলিয়াই মাৰি দিয়ক, নহ'লে ৱাল দি ছাইড কৰি দিয়ক। তেনেহ'লেতো মুখ্যমন্ত্ৰী তেনেহ'লে আৰু এই কথাবিলাক কৰাৰ আপত্তি নাথাকিব। সেইকাৰণে কৈছোঁ যে মানুহখিনিক হয় গুলিয়াই মাৰি দিয়ক, নাইবা ৱাল দি ছাইড কৰি দিয়ক, তেওঁলোকে যেনেকৈ পায় যি কৰি পায় জীয়াই থাকিব, আৰু এইটোৱে কথা আৰু।